আসসালামু আলাইকুম আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু প্ৰথমতে সকলোলৈ মই শবে বৰাতৰ মোবাৰক জনাইছোঁ। আল্লাহে যিহেতু আমাৰ ৰমজান মাহ আহি পালেহি, আল্লাহে এই আগন্তুক মাহটো সকলোকে তৌফিক দান কৰক। সকলোৱে যেন ভাল কাম কৰে, সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰখনত যেন আগবাঢ়ি যায় তাৰে আহিল। আৰু আজি খুব কম সময়ৰ ভিতৰত মই এটা আজিৰ দিনটোত যিহেতু আমি শবে বৰাত আজি আৰম্ভ হৈয়ে গ'ল আৰু আজি আমি মগৰিবৰ পাছৰ পৰাই শবে বৰাতৰ দিন আৰম্ভ হ'ল। আৰু এই শবে বৰাতত আমি গোটেই দিনটো আল্লাহে আমাক দিছে যে যিটো দিনত আমি আল্লাহে আমাক বিচাৰে যে আমি আল্লাহক যি মন যায় তাকে খুজিব পাৰোঁ। আল্লাহে আজি দিনটোত আমাক কয় যে যি পাৰা তোমালোকে মোক খোজা, মানে মই তোমালোকক সেইটোৱে দিবলৈ ৰাজি আছোঁ। সেইকাৰণে আজি আমি দিনটো যিমান পাৰোঁ আমি দোৱা দৰুদ কৰিব লাগে, যিমান তসবিহ আছে আমি নিজে সক্ষম অনুযায়ী যি পাৰোঁ পঢ়িব লাগে আৰু বিশেষকৈ আমি দৰুদ আৰু আস্তাগফিৰুল্লাহ পঢ়িব লাগে। আৰু আল্লাহৰ ওচৰত আমি জানি নাজানি হকে বিহকে যিমানখিনি গুনাহ কৰিছোঁ আল্লাহে যেন প্ৰত্যেকখিনি গুনাহৰ পৰা আমাক মাফ কৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত আমি দোৱা মাগিব লাগে। আৰু বিশেষকৈ আজিৰ দিনটোত আমি ইয়াছিন সূৰাটো যিমান পাৰোঁ পঢ়িব লাগে, যাতে তাৰ ফজিলতৰ যোগেদি আল্লাহে আমি যিমানখিনি বেয়া কাম কৰিছোঁ বা যিখিনি আমি গুনাহ কৰিছোঁ তাক যেন আমাক মাফ কৰে আৰু গোটেই বছৰটোলৈ আমাৰ বিপদ আপদ বালা মুসিবতৰ পৰা যেন আমাক ৰক্ষা কৰে। আৰু আমি যিমানখিনি মনৰ কামনাৰে আমি বিচাৰোঁ আল্লাহে যেন আমাক সকলোকে সেইখিনি প্ৰদান কৰে। আৰু তাৰে আশা থাকিলেও সকলোকে শবে বৰাতৰ মোবাৰক জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে আজি দোৱা দৰুদৰ মাজেই পাৰ কৰিব। আৰু আজিলৈ আহোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।